নমস্কাৰ মোৰ নাম দীপালি ৰয় মই কোকৰাঝাৰৰ হয় মোৰ এটা কোকৰাঝাৰ টাউনৰ নিলগতে ৰয়নাডাবৰি গাঁৱত চিত্ৰনলাৰ প্ৰডাকশ্যন ইউনিট এটা কৰিছোঁ হেতু 2016-17 বৰ্ষৰ লোন লৈ এপ্লাই কৰিলোঁ PMEGP লোন ইয়াৰ পিছত মই ফাইনান্সিয়েল এসিস্টেন্সৰ কাৰণে এপ্লাই কৰিছিলোঁ হেতু এই বছৰে পালোঁ 1 লাখ টকা পাইছিলোঁ আগতে যেটো প্ৰডাকশ্যন হৈছিল তাতকে বহুতখিনি উন্নতি কৰিব পাৰিছোঁ আৰু ভৱিষ্যতেও উন্নতি হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ধন্যবাদ মোক ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টৰ থ্ৰু দি যেটো ফাইনান্সিয়েল এসিস্টেন্স দি পেলাই মোক যেটো হেল্প কৰিছে হেতু মোৰ বহুতখিনি প্ৰডাকশ্যনৰ ক্ষেত্ৰত বহুতখিনি মই লাভৱান হৈছোঁ এইখিনিয়ে মোৰ ক'বলগীয়া আৰু আগন্তুক দিনলৈ যাতে ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টে তেনেকৈ সহায় কৰে সেইখিনি আশা ৰাখিলোঁ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি UPPL AGB মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক